নমস্কাৰ ইনফৰমেশ্যন সম্পৰ্কীয় অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰেচন কাৰ্ড সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ তথ্য অৱগত কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে যদি আপোনালোকে এই ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়াৰ পৰা নতুন পুৰণি সকলো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চৰকাৰে এটি নতুন নিয়ম প্ৰৱৰ্তন কৰিছে আৰু সকলো ৰেচন কাৰ্ডৰ গৰাকীয়ে কিছুমান কাম কৰিব লাগিব। তেখেতলোকে প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকৰ ৰেচনসমূহ সুলভ মূল্যৰ দোকানীৰ হাতৰ পৰা ল'ব লাগিব। লগতে চাউল লোৱাৰ সময়ত তেখেতলোকে ই-পোষ্ট মিছনৰ সহায়ত যি ৰচিদ ওলায় এই ৰচিদটো লগত লৈ আনিব লাগিব। লগতে ডিচেম্বৰ মাহত যিসকল মানুহৰ নাম নতুনকৈ ৰেচন কাৰ্ডত সংযোজন হৈছে বা যিসকল নতুনকৈ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিছে তেখেতলোকে EKYC কৰিব লাগিব আৰু EKYC কৰিলে তেওঁলোকে চাউল পাব। গতিকে আপুনি যদি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে আৰু EKYC কৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াই EKYCটো কৰাই ল'ব। লগতে চৰকাৰে আৰু কিছুমান নীতি নিয়ম প্ৰৱৰ্তন কৰিছে। যদি আপোনাক সুলভ মূল্যৰ দোকানীয়ে চাউল কমাই দিয়ে তেতিয়াহ'লে আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে চৰকাৰে এই বিষয়ত 2টা নম্বৰ মুকলি কৰিছে। গতিকে এই 2টা নম্বৰত আপুনি কল কৰি আপুনি অভিযোগ দিব পাৰিব। লগতে বৰ্তমান সময়ত অন্নদয়া অন্ন যোজনা আঁচনিৰ অধীনত হিতাধিকাৰীসকলে 35 কেজিকৈ চাউল লাভ কৰিছে। লগতে অগ্ৰাধিকাৰ আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তি 5 কেজিকৈ চাউল প্ৰতিমাহে লাভ কৰি আছে। গতিকে যদি কোনোবা দোকানীয়ে যদি আপোনাক চাউল কমাই দিয়ে তেতিয়াহ'লে আপুনি 2টা নম্বৰ আছে, সেই 2টা নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব। মই নম্বৰকেইটা কৰিছোঁ 180034536111। মই অসমীয়াত কৰিছোঁ 180034536311। লগতে আৰু এটা নম্বৰ আছে টোল ফ্ৰী নম্বৰ, এইটো হৈছে 1961। অসমীয়াত কৰিছোঁ 1961। এই 2টা নম্বৰ আপুনি যদি দোকানীয়ে চাউল কমাই দিয়ে বা ৰেচন কমাই দিয়ে তেতিয়াহ'লে আপোনালোকে অভিযোগ দিব পাৰিব। লগতে আপোনাৰ নামটো যদি আপুনি ৰেচন কাৰ্ডত আহিছে নাই চাব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব, আপোনালোকে মোবাইলত গৈ চাৰ্চ কৰিব লাগিব। তাত গৈ গুগলত আপুনি RCMS লিখি আপুনি চাৰ্চ কৰি দিয়ক। দিয়াৰ পিছতে আপোনাৰ সন্মুখত এটা পেজ খোল খাব, দেখিব। অলপমান ৰখিব লাগিব, নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। এনেদৰে পেজ এটা খোল খাইছে। এতিয়া কি কৰিব লাগিব, আপুনি ইয়াতে সোঁফালে দেখিছে থ্ৰী ডট আছে ওপৰতে, সেই থ্ৰী ডটত ক্লিক কৰিব লাগে। ক্লিক কৰি এনেদৰে পেজ খোল খাব। আপুনি তলত দেখিছে ডেস্কটপ ছাইড বুলি এটা পাইছে অপশ্যন তলত আছে, তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনাৰ সন্মুখত এই পেজটো ডেস্কটপ মোডলৈ কনভাৰ্ট হৈ যাব, পৰিৱৰ্তন হৈ যাব। এতিয়া দেখিছেনে ইয়াত কেইবাটাও ওপৰত দেখিছেনে অপশ্যন আহিছে। ওপৰতে দেখিছে সোঁফালে আছে, ওপৰত বাওঁফালে আছে ৰেচন কাৰ্ড। ইয়াত ৰেচন কাৰ্ড ডিটেইলছ তাত ক্লিক কৰিব। এতিয়া পেজ খোল খাব, এণ্টাৰ কেপচা ইয়াত আপুনি যিটো কেপচা আছে তলত চাইছে আপুনি ওপৰত লিখি দিব। লিখি পেলাই আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই অপশ্যনটো ক্লিক কৰি দিয়ক। দিয়াৰ পিছত এতিয়া পেজ খোল খাব। দেখিছেনে ইয়াত ষ্টেট এছাম এইটো চিলেক্ট হৈ আহিছে। এছাম বুলি ডিষ্ট্ৰিক্টটো আপুনি নিজৰ যিখন জিলা হয় ইয়াত আপুনি চাৰ্চ কৰি ল'ব পাৰিব। চাৰ্চ কৰি আপোনাৰ যিখন নিজৰ জিলা হয় জিলাখন আপুনি চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি বাওঁফালে DFSO এইটো ডিষ্ট্ৰিক্ট, এতিয়া আপোনাৰ জিলা খাদ্য বিভাগৰ এইটো অফিচ, এইটো আপুনি কৰিব। তাৰপিছত আপুনি সোঁফালে আছে TFSO, এইটো কৰাৰ পিছত আপুনি ইয়াত আপুনি যিখন দোকানৰ পৰা সুলভ মূল্যৰ চাউল লাভ কৰে সেই দোকানীজনৰ নাম, লগতে তেখেতৰ এটা কোড আছে, সেই 2টা ইয়াত আছে সন্নিৱিষ্ট হৈ। গতিকে আপুনি এফালৰ পৰা আপোনাৰ সুলভ মূল্যৰ দোকানীজনৰ নাম আপুনি ইয়াত বিচাৰিব। যিহেতু গোটেই জিলাখনৰেই ইয়াত নামসমূহ আছে, গতিকে আপুনি এফালৰ পৰা বিচাৰিব লাগিব। বিচাৰি ইয়াত চাই থাকিব, আপুনি পাব। মই পালোঁ। ইয়াৰ পিছত আপুনি স্কিমত আপুনি ক্লিক কৰিব লাগিব। স্কিমত গৈ চিলেক্ট অল কৰিব। তাৰপিছত আপুনি পুনৰ বাওঁফালে চাব ষ্টেটাছ, ইয়াতো আপুনি চিলেক্ট অল কৰি দিব। ইয়াৰ পিছতে আপুনি sorting দেখিছে, sortingত যাব।
ইয়াত আপুনি ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ কৰিব কৰাৰ পিছত বাওঁফালে আকৌ চাব RC ষ্টেটাছ ইয়াত আপুনি অল কৰি দিব ইয়াৰ পিছতে ৰিপৰ্ট নেম সোঁফালে আছে ইয়াত আপুনি FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ তাত আপুনি সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত দেখিছেনে আমাৰ সোঁফালে আছে ওপৰত ভিউ ৰিপৰ্ট তাত ক্লিক কৰক ক্লিক কৰাৰ পিছতে ৰখি দিব লাগিব এটা পেজ খোলা দেখিছেনে ইয়াত লিষ্টখন খোল খাই আছে ইয়াত দেখিছেনে প্ৰথমতে সিৰিয়েল নম্বৰ আছে বাওঁফালে ৰেচন কাৰ্ড নম্বৰ ষ্টেটাছ তাৰপিছত ফেমিলি হেড MS নম্বৰ মেম্বাৰ সিৰিয়েল নম্বৰ মেম্বাৰ নেম ইন ইংলিছ মেম্বাৰ HUFN মেম্বাৰ ID মেম্বাৰ্ছ এজ বয়স UID নম্বৰ মোবাইল নম্বৰ ৰিলেশ্যন উইথ HUF মাদাৰ নেম ফাদাৰ নেম জেণ্ডাৰ ইয়াত আটাইখিনি ইয়াত সন্নিৱিষ্ট হৈছে গতিকে আপোনাৰ নাম যদি ৰেচন কাৰ্ডত নাই আপুনি ইয়াত চাই ল'ব পাৰিব ভিডিঅ'টো ক'লে চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ